ইণ্ডিয়ান ৰেলৱে নামটো শুনিবলৈ বৰ মজা, কিন্তু ভিতৰত তোমালোকে গম পাই আচলি মজা। ভিতৰত গেলা বেচা গন্ধ, ট্ৰেইনৰ ভিতৰত কেতিয়াবা নাথাকে ভৰি থ'বলৈ জাগা, আৰু কেতিয়াবা ট্ৰেইন আহে 35 ঘণ্টাকৈ লেট, য'ত নেকি জাপানত 35 মিনিট লেট হোৱা, 35 মিনিট নহয় 35 ছেকেণ্ড লেট হোৱাৰ বাবে চৰকাৰে ঘূৰাই দিয়ে সকলো পইচা, আৰু যাত্ৰীসকলৰ ওচৰত বিচাৰে ক্ষমা। ইণ্ডিয়ান ৰেলৱেৰ সেই আচৰিত কথাবোৰ ৰাখি দিয়ক এতিয়া ছাইডত, আৰু আহি যাওক মেইন টপিকলৈ। ইণ্ডিয়ান ৰেলৱেৰ আপোনালোকে যিমানবোৰ ট্ৰেইন দেখা পায় তাতে 90% ট্ৰেইন আপোনালোকে দেখা পাব ব্লু কালাৰৰ। বলক আমি আমাৰ এই ভিডিঅ'টোত আজি চাওঁ যে ইণ্ডিয়ান ৰেলৱেৰ ট্ৰেইনবিলাক বেছিভাগ কিয় ব্লু কালাৰৰ, ইয়াৰ পিছত থকা ৰাজটোনো কি, ৰহস্যৰনো কি। বলক আমি আমাৰ ইণ্ট্ৰটো লগাই লওঁ নে কি হ'ব বন্ধুসকল, বলক লেটছ ষ্টাৰ্ট। আচ্ছা দোস্ত, বাত ইয়ে হে কি, মানে কথাটো এইটো যে 1990 চনৰ আগত ভাৰতৰ যিবিলাক ট্ৰেইন আছিল সেই ট্ৰেইনবিলাক ৰঙা ৰঙৰ আছিল, আৰু সেই ট্ৰেইনবিলাকত আছিল এটা ভেকুৱাম ব্ৰেকিং ছিষ্টেম নামৰ এটা ব্ৰেকিং ছিষ্টেম, যিটো নেকি সিমান ভাল নাছিল, মানে শ্ল' আছিল। কিন্তু 1990 চনৰ পিছৰ যিবিলাক ট্ৰেইন, সেই ট্ৰেইনবিলাকত লগাই দিয়া হ'ল এটা অদ্ভুত ব্ৰেকিং ছিষ্টেম, সকলো ব্ৰেকিং ছিষ্টেমৰ বাপ যিটো হয় এয়াৰ ব্ৰেকিং ছিষ্টেম, আৰু সেই ব্ৰেকিং ছিষ্টেমটো একদম এডভান্স টেকন'লজিৰ আছিল। কিন্তু সেই নতুন ব্ৰেকিং ছিষ্টেমটো লগোৱাৰ পিছত এটা অসুবিধাই দেখা দিছিল যে দুটা একে কোৱালিটিৰ ডাব্বাত বা একে ৰং থকা ডাব্বাত যেতিয়া বেলেগ বেলেগ ছিষ্টেমৰ দুটা ব্ৰেকিং ছিষ্টেম থাকি গ'ল, তেতিয়া একেবাৰে চাই কৈ দিয়াটো কঠিন আছিল যে কোনটো ডবাত কোনটো ব্ৰেকিং ছিষ্টেম লগোৱা আছে। সেইবাবেই সেই এয়াৰ ব্ৰেকিং থকা ডবাসমূহ আৰু ভেকুৱাম ব্ৰেকিং থকা ডবাসমূহ ডিফাৰেঞ্চিয়েট কৰিবৰ বাবে, তুলনা কৰিবৰ বাবে এয়াৰ ব্ৰেকিং ছিষ্টেম থকা ডবাসমূহক বা ৰেলসমূহক নীলা ৰং কৰি দিয়া হয়, আৰু তেতিয়াৰ পৰাই আমাৰ ভাৰতৰ ৰেলসমূহ হৈ পৰিল নীলা ৰঙৰ। সেইবাবেই আমি এতিয়াও ষ্টেচনত গ'লে বেছিভাগ ট্ৰেইনেই দেখা পাওঁ নীলা ৰঙৰ। কিন্তু ইয়াতে আৰু এটা কথা যে ৰাজধানী এক্সপ্ৰেছ বা অন্য বহুতো লাক্সাৰিয়াছ ট্ৰেইন যিবোৰ আছে সেইবিলাকত আপুনি এতিয়াও দেখিবলৈ পাব ৰঙা ৰং, কিন্তু আপুনি সেইটো নাভাবিব যে সেইবোৰত ভেকুৱাম ব্ৰেকিং ছিষ্টেম লগোৱা আছে। এতিয়াৰ দিনত ভেকুৱাম ব্ৰেকিং ছিষ্টেম সম্পূৰ্ণৰূপে উৰি গ'ল, নাই আৰু সেইটো, এতিয়া চলে মাত্ৰ এয়াৰ ব্ৰেকিং ছিষ্টেম। আশা কৰিলোঁ এতিয়া বুজি পালে চাগে আমাৰ ভাৰতৰ বেছিভাগ ট্ৰেইনেই কিয় নীলা ৰঙৰ হয়। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ টেকন' অসমীয়া ব্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বটনটো দবাই দিব। নমস্কাৰ, জয় আই অসম।